ওম নমঃ শিৱায়। আজি মই আপোনালোকক এইটো ভিডিঅ'ত শিকাম যে কেনেকৈ আপোনালোকে চাকি বন্তি জ্বলাই এটা মন্ত্ৰ মাতি কেনেকৈ আপোনালোকৰ জীৱনটো সুখময় কৰিব পাৰিব। হয়, যদিহে আপোনালোকৰ জীৱনটো ধন টকা পইচাৰ অভাৱ বা আপোনাৰ জীৱনত বেমাৰ আজাৰ হৈ থাকে, অলপতে বেমাৰত পৰে আৰু আপোনালোকৰ যদিহে শত্ৰু বহুত আছে আৰু শত্ৰুৰ পৰা আপুনি মুক্তি পাব বিচাৰে, তেনেহ'লে আপোনালোকে এইটো মন্ত্ৰ মাতক। এইটো এটা এনেকুৱা শক্তিশালী মন্ত্ৰ যিটো যেতিয়া আমি দীপ প্ৰজ্বলন কৰোঁ, চাকি বন্তি জ্বলাওঁ, তেতিয়া আমি এইটো মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। হয়, আগৰ দিনত বহুতে এইখিনি নলেজ বা এইখিনি জ্ঞানৰ বিষয়ে জানিছিলে, কিন্তু আজিকালি চবেই কি কৰে, মানুহৰ সময় অভাৱৰ কাৰণে চাকি বন্তিটো জ্বলাই থৈ দিয়ে আৰু তাৰ বিনিময়ত কোনো ৰিজাল্ট নাপায় আৰু কৈ থাকে যেন মোৰ কোনো ৰিজাল্ট নাহে বা ভগৱানে মোক চকু নিদিয়ে। হয়, আপুনি এইটো মন্ত্ৰ ব্যৱহাৰ কৰি চাওক। শোৱাৰ পৰা উঠি যেতিয়া চাকি বন্তি জ্বলাব, চাকি বন্তি জ্বলোৱা সময়তে এইটো মন্ত্ৰ মাতক আৰু গধূলা সময়ত চাকি বন্তি যেতিয়া জ্বলাব তেতিয়া এইটো মন্ত্ৰ মাতিব পাৰে। হয়, এইটো মন্ত্ৰ এটা এনেকুৱা মন্ত্ৰ যাৰ ফলতে আপোনালোকৰ এটা অদৃশ্য শক্তি আপোনালোকৰ লগত থাকিব। এটা অদৃশ্য শক্তি আপোনালোকৰ লগত থাকিব, যি ধন টকা পইচাৰ পৰা আদি কৰি শত্ৰু নাশৰ পৰা আদি কৰি আপোনাৰ লগত থাকিব। হয়, তে জানো আহক এইটো মন্ত্ৰ কি। যেতিয়া আপোনালোকে চাকি বন্তি জ্বলাব, ধৰি লওক দেখি আছে এইটো এটা চাকি বন্তি হয়, যেতিয়া আপোনালোকে মেচ দি পেলাই জ্বলাব, তেতিয়া এইটো মন্ত্ৰ আপোনালোকে মাতিব পাৰে। মন্ত্ৰ হৈছে শুভম কৰোতি কল্যাণম आरोग्यम धन संपदा शत्रुबुद्धि विनाशाय दीपक ज्योति नमस्तुते। शुभम करोति कल्याणम आरोग्यम धन संपदा शत्रुबुद्धि विनाशाय दीपक ज्योति नमस्तुते। আপোনালোকে দেখিছে, যেতিয়া আপোনালোকে চাকি বন্তি জ্বলাব তেতিয়া এইটো মন্ত্ৰ উচ্চাৰণ কৰিব। মন্ত্ৰটো মই আকৌ কৈ দিছোঁ, শুনক। शुभम करोति कल्याणम आरोग्यम धन संपदा शत्रुबुद्धि विनाशाय दीपक ज्योति नमस्तुते। অসমীয়াটো একেটা উচ্চাৰণতে হয়। শুভম কৰোতি কল্যাণম আৰোগ্যম ধন সম্পদা শত্ৰুবুদ্ধি বিনাশায় দীপক জ্যোতি নমস্তুতে। ইয়াত বুজায় শুভম কৰোতি কল্যাণম মানে আমাৰ যিটো মৰ্ণিংটো, ৰাতিপুৱাটো যাতে শুভম হওক, শুদ্ধই হওক। আৰোগ্যম ধন সম্পদা মানে আমি ধন সম্পদাৰে যাতে আমি আৰোগ্য হওঁ, যাতে আমাৰ বেমাৰ পাতি নহয় একো, আৰু ধন সম্পদাৰে আমাৰ সকলোখিনি পৰিপূৰ্ণ হৈ যায়। শত্ৰু বুদ্ধি বিনাশায় মানে আমাৰ যিমানখিনি শত্ৰু আছে তেখেতৰ যিখিনি বুদ্ধি আছে সেই বুদ্ধিখিনি বিনাশ হৈ যাওক। দীপক জ্যোতি নমস্তুতে মানে আমি দীপক চাকি বন্তি জোপা জ্বলাই পেলাই বা চাকি বন্তি গছজোপা জ্বলাই পেলাই আমি তেখেতক প্ৰণাম কৰিছোঁ যেন আমাৰ সকলোখিনি সুখময় হৈ যায়। আশা কৰিছোঁ আপোনালোকে চাগে এইটো এটা সাধাৰণ নলেজ, এটা সৰু নলেজ বুজি পাইছে। যদিহে বুজি পাইছে, আপুনি ভিডিঅ'টো এটা লাইক কৰিব আৰু যদিহে চেনেলটো নতুন, এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে এইটো ভিডিঅ' যিমান আছে চবকে শ্বেয়াৰ কৰি দিয়ক, যাতে চবেই গম পায় এইটো কথা।